নমস্কাৰ, ৱেলকাম টু ধৰিত্ৰীজ ক্ৰাফ্ট এণ্ড ফুডছ। মই ধৰিত্ৰী আৰু আজি পটেটো স্মাইলিৰ ৰেচিপি লৈ আহিছোঁ, যিটো খাবলৈ বহুত সোৱাদ লগতে মচমচীয়াও হয়। আহকচোন চাওঁ ঘৰতে অতি কম সময়তে ইয়াক কেনেকৈ বনাব পাৰি। পটেটো স্মাইলি বনাবলৈ আমাক লাগিব বইল কৰি লোৱা আলু 4টা, বুট দালি আধা কাপ আৰু নিমখ। প্ৰথমতে এখন কেৰাহী গৰম কৰি বুট দালিখিনি শুকানকৈ ভাজি ল'ব। ভাজি হ'লে অলপ ঠাণ্ডা হ'বলৈ দিব আৰু ঠাণ্ডা হোৱাৰ পাছত মিক্সিত ভালদৰে পিহি ল'ব। এতিয়া বুট দালিৰ গুড়িখিনি এটা বাটিত উলিয়াই ল'ব। ইয়াৰ সলনি আপোনালোকে কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰে। আলুখিনিও এখন পিহনাত ভালদৰে পিহি ল'ব। এতিয়া এটা ডাঙৰ বাটিত পিহি লোৱা আলুখিনি, গুড়ি কৰি লোৱা বুটৰ দালিৰ 3 চামুচ আৰু আধা চামুচ নিমখ দি আটা মৰাৰ দৰে মঠি ল'ব। যদি হাতত এনেকৈ লাগি ধৰা নিচিনা লাগে, তেতিয়া বুট দালিৰ গুড়ি আৰু এচামুচ দি দিব আৰু ভালদৰে মঠি ল'ব। এতিয়া বেলনা আৰু মাৰিডালত তেল লগাই ল'ব, যাতে বেলোতে ই লাগি নধৰে। ৰুটি বেলাৰ দৰে ইয়াক বেলি ল'ব। অলপ ডাঠকৈ বেলিব। গোলকৈ কাটিবলৈ মই হাফৰ ব্যৱহাৰ কৰিছোঁ। যদি আপোনাৰ ওচৰত কাটাৰ আছে, তেতিয়াহ'লে কাটাৰ ব্যৱহাৰ কৰি গোলকৈ কাটি ল'ব। ইয়াৰ পৰা লাহেকৈ এটা উলিয়াই ল'ব। স্মাইলিৰ চকুকেইটাৰ কাৰণে মই ষ্ট্ৰ ব্যৱহাৰ কৰিছোঁ। এনেকৈ 2টা ফুটা কৰি চকু বনাই ল'ব আৰু মুখখনৰ কাৰণে মই চামুচ ব্যৱহাৰ কৰিছোঁ। এনেকৈ ষ্ট্ৰ আৰু চামুচ ব্যৱহাৰ কৰি আপোনালোকে বিভিন্ন ধৰণৰ স্মাইলি বনাব পাৰিব। এনেকৈ বাকীখিনিও বনাই ল'ব। এতিয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিব। তেলখিনি গৰম হ'লে এটা এটাকৈ স্মাইলিখিনি দি ভালদৰে ভাজি ল'ব। গেছৰ জুই কমকৈ দিব। ৰঙচুৱা হোৱালৈকে ইয়াক ভাজিব। স্মাইলিখিনি ভজা হৈ গৈছে। এতিয়া কাঢ়ি থ'ব আৰু টমেটো চচ, মেয়নিজ বা অন্য চাটনিৰ সৈতে পৰিৱেশন কৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব।